চুকুৰ আলীক ৰাইজে মাৰিলে। এই কথাষাৰ মই যে লিখিছোঁ ওপৰত থাম্বনেইলত, বান আক্ৰান্তই মাৰিলে বুলি, ৰাইজে মাৰা বুলি যে মই লিখিছোঁ, কি লিখিছোঁ আপোনালোকে এই ভিডিঅ'টো চাওক। কিন্তু আৰু এই ভিডিঅ'টো চাব আপোনালোকে, কিন্তু চুকুৰ আলী আজি কান্দিছে। কিয় কান্দিছে? হয়তো বহুতে চুকুৰ আলী, কিন্তু আজি চুকুৰ আলী যিখিনি কাম কৰিছে, যিখিনি কাম কৰি দেখুৱাইছে ৰাইজক, বহুতে ভাল কাম কৰি দেখুৱাইছে। আৰু চুকুৰ আলীক যে মাৰা বুলি কৈছে, মই মাৰা নাই, কোনো মাৰা নাই। চকুৰ আলী চকুৰ পানী ওলাই গৈছে, মানে মানুহৰ দুখ দেখি, মানুহৰ যেনেকে ঘৰ দুৱাৰ সকলো ভাঙি গুচি গৈছে, এতিয়াও চকুৰ আলী তাতে কামত লাগি আছে, কাম কৰি আছে, আৰু কাম কৰি যাব আগলৈকে, চকুৰ আলীয়ে কৈছে। কিন্তু আপোনালোকে হয়তো হাঁহিব পাৰে, বা ইংলিছ কৈছিলে, কিবা কিবি কৈছিলে, আপোনালোকে হাঁহিছিলে। কিন্তু এই ভিডিঅ'টো আপোনালোকে চাওক, চোৱাৰ পিছত আপোনালোকে বুজি পাব চকুৰ আলীয়ে কি কৈছিলে। শুনি আপোনালোকে শুনক চকুৰ আলীয়ে কি কৈছে। কথাখিনি শুনাৰ পিছত আপোনালোকে মোক কমেণ্ট কৰিব, কমেণ্ট বক্স খোলাই আছে, আৰু লগতে আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। মই কথা দিছো, ৰাইজৰ কাৰণে আমি দি যাম, জীয়াই থাকিবলৈ আমাৰ সপোন নাই। মানুহে কান্দি দিছে, পানীৰ কাৰণে খাই কান্দি আছে, কিমান দুখত কান্দিছে আপোনালোকে। কষ্ট কৰি আছে। মই আইতাৰ কথা শুনি মোৰ বহুত দুখ লাগিছে। কান্দিব নালাগে। মই কথা দিছো, সঁচাকৈ চকুৰ আলীক ৰাইজৰ কাৰণে আমি দি ধন্যবাদ যাম, দিছো মোৰ ফালৰ পৰা। জীয়াই থাকিবলৈ আমাৰ সপোন নাই। আমি যিমান বহুতে ভাল কাম কৰিছে চকুৰ আলীয়ে। নাহিলেহেঁতেন, আজি আমাৰ এইখিনি শ্ৰমিক চাওক এই আইতাগৰাকীক কেনেকে সান্তনা ঘৰখন দিছে আছিল চকুৰ আলীয়ে। নহলেহেঁতেন। আজি পানীৰ কাৰণে কোনোবাই কান্দি আছে, আজিলৈকে তেখেতে পানীৰ কোনো ব্যৱস্থা নাই। গতিকে আপুনি কান্দিব নালাগে, যাতে আপোনালোকে যিটো সহায় কৰে, চৰকাৰে দিব পৰা নাই আজিলৈকে। চৰকাৰে পানীৰ বটল, এটা পানী বটল দিব পৰা নাই এই আইতাজনক। কাষত এটা বুজ লবলৈ অহা নাই। মানুহ কিমান কষ্ট আছে, আমি কেইদিন থাকিম? আমি দুখীয়া মানুহ, আমাৰ পইচা নাই, মন আছে, কিন্তু আমি হয়তো যি আপোনালোকে পাৰিছো চকুৰ আলীক লৈ কৰিছো। ঠাট্টা মানুহে কৰিছে, চকুৰ ঠাট্টা পানী মস্কৰা আমি কৰিছে, মুচিবলৈ কিবা আমি কৰিছে, চেষ্টা হাঁহিছে, কৰিম। আমি ইংলিছ কথা কওঁতে হাঁহিছে, দিছো, কিবা কওঁতে হাঁহিছে, আমি কিন্তু কালি নোৱাৰিম, হাঁহিব কালি পাৰে, নামঘৰত কিন্তু আছে আজি আমাৰ, চকুৰ আলীয়ে যিখিনি কাম কৰি পৰহি আমি দেখুৱাইছে। আপোনাৰ লগত, আজি কেই তাৰিখ, আপোনালোকে মই এবাৰ কথা ভাবকচোন, দিছো 8 তাৰিখ, 8 তাৰিখ, আপোনালোকে মই 10 চকুৰ আলী তাৰিখত কোনো আপোনালোক হিন্দু কথা মুছলিম দিছো, এইবিলাক চোৱা যদি নাই। বৰষুণ নহয়, মই 10 তাৰিখৰ ভিতৰতে আপোনালোকৰ আমি সুকলমে আপোনালোকৰ দমকল এটা দিম, 2 ঘৰতে খাব আপোনালোকে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক এটা কৰিবই আপোনালোকে। থেংক ইউ গাইজ, আজিলৈকে ভিডিঅ'টো ইমানতে শেষ। চকুৰ আলীৰ নিচিনা হওক আপোনালোকে পাৰিলে। চকুৰ আলীক মই মোৰ ফালৰ পৰা মই চেলুট জনাইছোঁ। বাই বাই গাইজ।